জীৱনত যিমানবোৰ বস্তু এৰি নিদিও কিয় মুখৰ হাঁহি আৰু মনৰ আশা কেতিয়াও এৰি নিদিব, কাৰণ এই দুটাই আমাক জীয়াই থকাত বহুখিনি সহায় কৰে। প্ৰয়োজনতকৈ বেছি একোৱেই ভাল নহয়, ইয়ে আমাৰ সকলো ধ্বংস কৰি দিব পাৰে, লাগিলে সেয়া ভাল পোৱাই হওক অথবা অহংকাৰ। মানৱ জীৱনত যিটো বস্তু অতিকে প্ৰয়োজনীয় সেয়া হ'ল ধৈৰ্য, কিয়নো ভাল সময় লগ পাবলৈ ধৈৰ্য ধৰাটো অতিকে প্ৰয়োজন। আনৰ পৰামৰ্শত অনেক ভাল পথ দেখিবলৈ পোৱা যায়, কিন্তু সেই পথেৰে আগুৱাই যাবলৈ হ'লে নিজে কষ্ট আৰু পৰিশ্ৰম কৰাটো আৱশ্যক। এজন মানুহক মাৰি পেলোৱাটো তেনেই সহজ কাম, কিন্তু এজন মানুহৰ জীয়াই থকাৰ সাহস তথা প্ৰেৰণা হ'ব পৰাটো অতিকে কঠিন। ভাল মানুহ পোৱাৰ আশা এৰি নিজকে এজন ভাল মানুহ হিচাপে গঢ়ি তোলক, তেতিয়া নিশ্চিতভাৱে ক'ব পাৰিব মানুহে এজন ভাল মানুহ লাভ কৰিব বুলি। তোমাক ভাল পোৱা মানুহবোৰক সম্ভৱতঃ কেতিয়াও কান্দিব নিদিব, কিয়নো অলেখজনৰ মাজতো সিহঁতে অলপ ভালে থকাৰ বাবে তোমাকে সঠিক মানুহ বুলি বাছি লয়। সাৱধান, কেৱল সাপেই নহয়, কিছুমান মানুহো খুবেই বিষাক্ত। অৱশ্যে সাপক দূৰৰ পৰা চিনিব পাৰি, কিন্তু বিষাক্ত মানুহক কাষৰ পৰাও চিনি পোৱাটো অতিকে টান। মানুহ মাত্ৰেই সফলতা বিচাৰে, কিন্তু বহুতে কঠিন পৰিস্থিতিৰ মুখামুখি হ'বলৈ ভয় কৰে। আচলতে ভয় কৰিবলগীয়া একো নাই, কঠিন সময় কেতিয়াও দীৰ্ঘস্থায়ী নহয়। যেনেদৰে পষেকত এবাৰহে অমাৱস্যা আহে। সময় আৰু পৰিস্থিতি যিমানেই ভয়ানক নহওক কিয় শান্ত হৈ থাকি নিজকে শক্তিশালী ভাবক, কাৰণ ঠাণ্ডা হৈ থাকিলেহে কঠিনতা বাঢ়ে আৰু গৰম হলে নিজে গলি নিজৰ আকৃতি হেৰুৱায়। বৰষুণ বিনে যেনেদৰে ৰামধেনু দেখিবলৈ পোৱা নাযায়, একেদৰে ব্যৰ্থতা অবিহনে সফলতা পোৱা নাযায়। দুই হাতেৰে একেলগে 10 জনক মাৰিব নোৱাৰি, কিন্তু 2 হাত জোৰ কৰি একেলগে 1000 জনৰ মন জয় কৰিব পাৰি। এয়াই উগ্ৰ আৰু ভদ্ৰৰ পাৰ্থক্য। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আনকি আমাৰ এই সৰু পৰিয়ালটো আগুৱাই যাবলৈ সহায়ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।